সুপ্ৰভাত অসমৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। মই ৰিসেন্ট 2-3 দিন আগত এটা ভিডিঅ' বনাইছিলো জিঅ'টেকিং হাউচক লৈ, য'ত মই আপোনালোকক জনাইছিলো যে আপোনালোকে জিঅ'টেক কৰিলে জিঅ'টেক কৰা ঘৰ আপোনালোকে কেতিয়াবা বা আপুনি যদি ফাৰ্ষ্ট কিস্তি টকা পালে, সেকেন্ড আৰু থাৰ্ড কিস্তি পোৱা নাই, আপোনালোকে সেকেন্ড কিস্তি পালে, আপোনালোকে থাৰ্ড কিস্তিটো আপোনালোকৰ ৰৈ গৈছে, গতিকে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব চাওক। আপোনালোকৰ বহুতৰে ক্ষেত্ৰত এইটো হৈছে যে আপোনালোক কিছুমানে ফাৰ্ষ্ট কিস্তি পালে কিন্তু আপোনালোকে সেকেন্ড থাৰ্ড কিস্তিটো এতিয়ালৈকে সোমোৱা নাই, বা আপোনালোকৰ থাৰ্ড কিস্তিটো কিছুমানৰ ফচি ৰৈছে। তো সেইসকলৰ বাবে আজি ভিডিঅ'টো সিমানেই ইনফৰ্মেটিভ, কিয়নো আজি ভিডিঅ'টোত ভেৰিফাইড লিষ্ট অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে 2025 স্কিমৰ আণ্ডাৰত আপুনি যদি আবেদন কৰিছিলে, তেতিয়াহ'লে আপোনালোকৰ ভেৰিফাইড লিষ্টখন ইতিমধ্যে ৰিলিজ হৈ গৈছে, বা আপুনি যিখন লিষ্ট সেইখন আপোনালোকে pmay.gov.in যিখন অফিচিয়েল ৱেবছাইট তাত আপোনালোকে চাব পাৰিব। সো ফ্ৰেন্ডস, মই আপোনালোকক এতিয়া তিনিটা পইণ্টত কথাখিনি জনাম। আপোনালোকে লাষ্ট পইণ্টটো যদি আপুনি এপ্লাই নকৰে তেতিয়াহ'লে আপোনালোকে টকাখিনি নাপাব, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। ফাৰ্ষ্ট পইণ্টটো হৈছে আপোনালোকৰ যিসকলে ভেৰিফাই নট এপ্ৰুভ বুলি আহিছে বা আপোনালোকৰ ভেৰিফাই খিনি ৰিজেক্ট হৈ গৈছে, তো সেইসকলে কি কৰিব? যদি আপুনি প্ৰথমতে ভেৰিফাই কৰিছিলে বা আপুনি যদি পঞ্চায়তত গৈ এপ্লাই কৰিছিলে, তো তেতিয়াহ'লে আপোনালোকৰ প্ৰথমে যিখন আইডিৰে আপোনালোকে এপ্লাই কৰিছিলে সেইখন আইডিৰে আপোনালোকে এপ্লাই নকৰিব, কিয়নো আপোনালোকে যদি সেইখন আইডিৰে পুনৰাই এবাৰ এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ নতুন যিখন এপ্লাই কৰে সেইটো আপোনালোকৰ ৰিজেক্ট হ'ব পাৰে। প্ৰথমতেতো সেইটো আপোনালোকৰ থাকিয়ে যায়, গতিকে আপোনালোকে ইয়াত কি কৰিব, নতুনকৈ আপোনালোকে আইডিৰে এপ্লাই কৰিব। পাছৰ পইণ্টটো হৈছে আপোনালোকৰ যিসকলৰ ভেৰিফিকেশ্যন হৈ গৈছে, আৱাস যোজনা এপত গৈ আপোনালোকে চেক কৰিছে আৰু তাত আপোনালোকৰ ভেৰিফাই এপ্ৰুভ বুলি আহিছে। আপুনি যদি লিষ্টখন কেনেকে ওলাই সেইটো আপোনালোকে চাব নোৱাৰে, আপোনালোকে মোক কমেন্ট কৰিব। মই নেক্সট ভিডিঅ' আপোনালোকক আটাইখিনি প্ৰচেছ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিম। তো যিসকলৰ একচেপ্ট হৈছে ভেৰিফিকেশ্যন, তেওঁলোকে কি কৰিব, আপুনি যিখন একাউণ্ট লিংক কৰিছিলে, বেংক একাউণ্ট আপোনালোকে লিংক কৰিছিলে এপ্লাই কৰোতে, সেই একাউণ্টখন আপোনালোকে বেংকত গৈ আপোনালোকে KYC আপডেট কৰি ৰাখিব, কিয়নো বহুতৰে কি হয়, আপোনালোকে যদি KYC আপডেট কৰি নাৰাখে তেতিয়াহ'লে আপোনালোকৰ টকাখিনি ফচি থাকে, গতিকে আপোনালোকে KYC খিনি আপডেট কৰি থব। তো এইখিনি আছিল যিসকলে নতুনকৈ এপ্লাই কৰিছে আৰু তেওঁলোকে কি কৰিব, আৰু ভেৰিফিকেশ্যন যিসকলে হৈছে টকা পোৱা নাই তেওঁলোকে কি কৰিব, এইটো ভিডিঅ'। এতিয়া আহিছো মই সেই কমেন্ট হ'বলৈ যিসমূহ মোক আপোনালোকে বহুতে কমেন্ট কৰি জনাই। প্ৰথম কমেন্টটো হৈছে থাৰ্ড ইনষ্টলমেন্ট টকা কেতিয়া সোমাব দাদা? তো ইয়াত মই আপোনালোকক ৰিপ্লাই কৰিছো নেক্সট ভিডিঅ'ত জনাম বুলি। তো আপোনালোকে কি কৰিব, আপোনালোকৰ ডিষ্ট্ৰিক্টত যিখিনি ফাৰ্ষ্ট আৰু সেকেন্ড কিস্তিৰ টকা সেইখিনি আপোনালোকৰ যদি ক্লিয়াৰ আছে তেতিয়াহ'লে আপোনালোকে থাৰ্ড ইনষ্টলমেন্ট টকাখিনি পাব। যদি আপুনি আপোনাৰ সেকেন্ড ইনষ্টলমেন্ট হোৱাৰ পিছত আপুনি যদি ফটো উঠাই পঞ্চায়তত জমা দিয়ে তেতিয়াহ'লে আপোনালোকে টকাখিনি পাই যাব। নেক্সট হৈছে আপোনালোকৰ লাষ্ট কিস্তিৰ টকা কেতিয়া সোমাব? তো এই ক্ষেত্ৰতো আপোনালোকে ছেমে প্ৰচেছ হ'ব, আপোনালোকে ফটো উঠাই দি পঞ্চায়তত আপলোড কৰিব লাগিব। তাৰপাছত ইয়াতে আৰু এজনে কমেন্ট কৰিছে যে বেলেগ বেলেগ ডিষ্ট্ৰিক্টত ক'ত কিমান পাব সেই বিষয়ে আপোনালোকে এটা ভিডিঅ' দিয়ক। গতিকে এই ক্ষেত্ৰত মই আপোনালোকক স্ক্ৰীনত এটা মই ফটো দি দিছো, তাত মই কোনখন ডিষ্ট্ৰিক্টত যিখিনি মানে এভেইলেবল আছে এপত সেইখিনি মই আপোনালোকক স্ক্ৰীনশ্বট দি দিছো, তো এইটো আপোনালোকে চাই ল'ব। নেক্সট কমেন্ট হৈছে চৰাইদেউ ডিষ্ট্ৰিক্টত পইচা কেতিয়া দিব জনাব। চাওক, কোনখন ডিষ্ট্ৰিক্টত কেতিয়া দিব সেইটোতো আমি ক'ব নোৱাৰিম, গতিকে আপোনালোকে এইখিনি জানিবলৈ পঞ্চায়তত আপোনালোকে যোগাযোগ কৰিব লাগিব। তাৰ পাছত আৰু এজনে কমেন্ট কৰিছে যে থাৰ্ড ইনষ্টলমেন্ট টকা কেতিয়া দিব? তো আপোনাৰ ক্ষেত্ৰতো এইটো ছেমে হ'ব। আপোনালোকে যদি সেকেন্ড ইনষ্টলমেন্ট হোৱাৰ পাছত আপুনি আপোনাৰ ঘৰৰ ফটো উঠাই আপোনালোকে পঞ্চায়তত দিছিলে বা তেওঁলোকক জাননী দিছিলে, তেতিয়াহ'লে আপোনালোকে থাৰ্ড ইনষ্টলমেন্টখন পাই যাব। আপোনাৰ ডিষ্ট্ৰিক্টত যদি সেকেন্ড ইনষ্টলমেন্ট পোৱা সকলো যদি ক্লিয়াৰ থাকে তেতিয়াহ'লে আপোনালোকে পাই যাব। তো এইসমূহ আছিলে আপোনালোকৰ কমেণ্টসমূহ, যিসমূহ আপোনালোকে মোক কমেণ্ট কৰি জনাইছিলে। আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব, চেনেলটো যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।